নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ নাহাকুৰ গাঁৱত। এতিয়া বৰ্তমান উপস্থিত আছোঁ। ইয়াত আমি বৰ্তমান দেখিবলৈ পাইছোঁ, ইয়াত আপোনালোকে দেখিছে এখন ধুনীয়া গাহৰি ফাৰ্ম দেখিছে। ইয়াত আপোনালোকে এই নাহাকুৰ দুজনমান যুৱকৰ যিটো প্ৰচেষ্টা আৰু প্ৰচেষ্টাৰ ফলতে তেখেতসকলে যিদৰে বৰ্তমান এতিয়া অসমত নিবনুৱা সমস্যা কিদৰে বাঢ়ি গৈ আছে, তেনেকুৱা এটা মুহূৰ্তত তেখেতসকলে এটা বৰ ধুনীয়া এটা বিৰাট সাংঘাতিক এটা ধুনীয়াকৈ তেখেতসকলে আগবাঢ়ি গৈছে। নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰতে নহওক, তেখেতসকলে এতিয়া বৰ্তমান স্বাৱলম্বী পথত অগ্ৰসৰ হৈছে। তেখেতসকলে গাহৰি ফাৰ্ম বুলি এটা নতুনকৈ যুৱ সমাজৰ মাজত তেখেতসকলে এটা নিদৰ্শন আগবঢ়াইছে। মই সুধিব বিচাৰিছোঁ, মোৰ ভাইটি আছে, ক'ত আছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। নিশ্চয় পাৰিবা, কিয় নোৱাৰিবা? তোমালোকে সঁচাকৈ এইটো এটা যিটো এটা তোমালোকে আদৰ্শ হিচাপে লৈছা, যিহেতু এতিয়া বৰ্তমান অসমত এতিয়া নিবনুৱা সমস্যা সাংঘাতিক ৰূপত নিবনুৱা সমস্যা দিনক দিনে বাঢ়ি গৈ আছে। তেনেকুৱা এটা মুহূৰ্তত তোমালোক তিনিজনে যিটো এটা প্ৰচেষ্টা হাতত লৈছা, সঁচাকৈ এইটো এটা সাংঘাতিক এটা ভাল প্ৰচেষ্টা হাতত লৈছা। আৰু প্লানিং কি কোৱাচোন? আৰু দেখিছোঁ বাৰীত বিভিন্ন শাক পাচলি কৰিছা, এতিয়া বৰ্তমান দেখিছোঁ। আৰু প্লানিং কি আছে কোৱা? প্লানিং মানে আৰু পিছলৈ ভাবি আছোঁ, মানে লোকেল মুৰ্গীটো ৰখাটো ভাবি আছোঁ। হয়, এই লোকেল মুৰ্গীৰ কথা কৈছে। আৰু আচলতে কি হ'ল, আজি আমি বৰ্তমান ৰাতি আহি পালোহি, আৰু ৰাতি আহি পোৱাৰ কাৰণে আপোনালোকক হয়তো মই আজি মুকুটহঁতৰ বাৰীকেইখন দেখাব নোৱাৰিলোঁ হয়। যদিও সঁচাকৈ যদি মই বাৰীকেইখন দেখালোহেঁতেন তেতিয়া আপোনালোকেও যথেষ্ট ভাল পালেহেঁতেন। কিন্তু তেখেতসকলে ইয়াতে মানে এটা যিহেতু থাকিব লাগিব, ইয়াত বাৰীখন থাকিব লাগিব, যিহেতু ইয়াত তেখেতসকলে শাক পাচলিৰ পৰা আদি কৰি কিনি বহুতোখিনি খেতিও কৰিছে, খেতিৰ লগতে গাহৰি ফাৰ্ম খুলিছে। আৰু নতুনকৈ এতিয়া বৰ্তমান ইয়াতো আকৌ বিভিন্ন প্ৰজাতিৰ গাহৰি তেখেতসকলে যিবিলাকে চিন্তা কৰি আছে, বিভিন্ন হয়তো ভৰাব আৰু এইবিলাক ফাৰ্ম খোলাৰ কথা কৈ আছে। মানে তেখেতসকলে যিবিলাক প্ৰচেষ্টা লৈছে ন, সঁচাকৈ সাংঘাতিক ৰূপত বিৰাট ভাল প্ৰচেষ্টা লৈছে বুলি মই আপোনালোকৰ দৃঢ়তাৰে ক'ব পাৰিছোঁ, যিহেতু মই দেখিছোঁ। আৰু তেখেতসকলে যিহেতু মানে এটা বিৰাট ধুনীয়া এটা নিদৰ্শন, আৰু সঁচাকৈ মই সাংঘাতিক ৰূপত বিৰাট ভাল পাইছোঁ। আৰু মই যুৱ সমাজকো কৈছোঁ যাতে কেতিয়াও আপোনালোকে নিজক কিবা এটা কৰিম বুলি ভাবি থাকিব নালাগে। আপোনালোক আগবাঢ়ি যাওক, আৰু আগবাঢ়ি গ'লে দেখিব এদিন নিশ্চয় আপোনালোকে সফলতাৰ গতিত পাব পাৰিব। ধন্যবাদ বন্ধুসকল, থেংক ইউ।